জিলাতে আমাৰ জিলা কাৰ্যনিৰ্বাহক সভা হোৱাৰ পিছত গোটেই মণ্ডলে আমাৰ কাৰ্যনিৰ্বাহক সভা চলি আছে। এইটো আজি তেনেকুৱা এটা সভা আছিল। ইয়াৰ আগতে আমাৰ ৩-৪টামান সভা হৈয়ে গ'ল। গতিকে ইয়াত যি আমাৰ সংগঠনটো শক্তিশালী কৰিবৰ কাৰণে আমি কাৰ্যনিৰ্বাহক সভাটো কৰিছোঁ। তাতে আমি ৰিভিউ কৰিছোঁ কিমান শক্তিশালী আছে, কাৰণ আমাৰ আগন্তুক ইলেকশ্যনো আহি আছে, বেছি দিন নাই আৰু সকলো উৎসাহত আছে। গতিকে উৎসাহত থাকিলে নহ'ব, আমাৰ কামটো হ'ব লাগিব, সংগঠনটো ঠিক থাকিব লাগে, বুথ লেভেললৈকে ঠিক থাকিব লাগিব। সেইটোৱে ৰিভিউ কৰিবৰ কাৰণে আমাৰ মাননীয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা তেখেত আহিছিলে। তেখেতে কৈ গ'ল যে আমাৰ কিমান প্ৰেজেণ্ট থাকিব লাগিছিলে, কিমান প্ৰেজেণ্ট হ'ল, সেইটো দি কাম নহ'ব, আমাৰ 100% এটেণ্ডেঞ্চ হ'ব লাগিব, তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম। বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষণত দেখা পাইছোঁ বিভিন্ন দলৰ পৰা আহি বিজেপি দলত যোগদান কৰিছে। কি ক'ব? বিজেপি দলটোতো এখন এটা নেশ্যনেল পাৰ্টি, নীতি আদৰ্শ থকা, ডিচিপ্লিন, ইয়াত আইডিয়লজি আছে, ভিজন আছে, গ'ল আছে, আৰু যি কয় সেইটো তাকে কৰে। তৃতীয়বাৰৰ কাৰণে চৰকাৰ হ'ল ভাৰতত, দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ হ'ল অসমত। এনেই চৰকাৰ হোৱা নাই, সেইটো সকলোৱে দেখিছে, চবেই গম পাইছে যে ভাৰতীয় জনতা পাৰ্টি নহ'লে বেলেগে তেনেকুৱা উন্নতি কৰিব নোৱাৰে। সেইকাৰণে মানুহবিলাকে আকৰ্ষণ হৈ বিজেপিৰ ওপৰত আস্থা চবৰে জাগিছে। আমাৰ ইয়াত শান্তি লাগে আৰু উন্নতি লাগে, গতিকে বিজেপি চৰকাৰহে সেইটো কৰিব পাৰিব। আৰু যিহেতু বিজেপি চৰকাৰ প্ৰত্যেক ইলেকশ্যনতে ৰিজাল্টটো অভূতপূৰ্ব হৈছে। আমাৰ ইয়াত আগৰবাৰত মাত্ৰ এজন MCLA জিকিছিল গোটেই BTRত। নেক্সট যোৱাবাৰ ইলেকশ্যনত আমাৰ 9টা MCLA জিকিছে। আৰু ওদালগুৰি জিলাত 10টাত 10টা আমি খেলিছিলোঁ। 10টাৰ ভিতৰত 0ৰ পৰা আমি গৈ 4টা আসন আমি পাইছোঁ। গতিকে এটাৰ পিছত দুটাৰ পিছত 3টা তেনেকুৱা নহয়, এটাৰ পিছত 9টাৰ পিছত এতিয়া কিমান লৈ যায় সেইটোহে মই চিন্তা কৰি আছোঁ। আমিতো আশা কৰিছোঁ যে এবছলিউট মেজৰিটি আহিব, যে আমাক এবছলিউট মেজৰিটি পাবৰ কাৰণে আমাক মাত্ৰ 21টা ছিট লাগে। আমি প্ৰায় 30টামান ছিট খেলিম বুলি কৈছোঁ, বেছিও হ'ব পাৰে। আমাৰ এটা বিশ্বাস যে আমি যিমান ভাবিছোঁ 25-26টা, তাতকৈ বেছি হয়তো জিকি যাব পাৰোঁ, কিন্তু এবছলিউট মেজৰিটি আমি পাম বুলি আমি আশা কৰিছোঁ। আৰু ওদালগুৰিত যিহেতু আমাৰ সংগঠনটো শক্তিশালী হৈ আছে, মই জিলা সভাপতি হিচাপে এইটোৱে জানো, গোটেইকেইটাতে ছিট আমি পাম বুলি আমি আশা কৰিছোঁ। তাকে মই নিজকে ভাবিছোঁ যে 10টা ছিটত 10টা দিয়াৰ পিছত 10টাতো আমি জিকিব পাৰোঁ, এনেকুৱা ক্ষমতা এতিয়া আগবাঢ়ি আছে। গোটেই আমাৰ MCLA কনষ্টিটুৱেঞ্চিত মই গৈছোঁ, য'ত আমাৰ দুৰ্বল আছিলে তাতো আমাৰ আগবাঢ়ি আছে। 10টা নিচিনা ঠাইত য'ত আগত তেনেকুৱা সংগঠন আমি সাহস কৰিব নোৱাৰিছিলোঁ, এতিয়া পৰিস্থিতিটো একদম এব্ৰাপ্টলি চেঞ্জ হৈ গৈছে। যিমান ইলেকশ্যন ওচৰত আহি আছে, বিজেপিত আকৰ্ষণ হৈ আহি আছে, আৰু বিজেপিত মানুহবিলাক যিবিলাক আহিছে সেইবিলাক বহুত কোৱালিটি মানুহ। প্ৰাক্তন আমাৰ আপচুৰ লিডাৰ আছিলে, প্ৰাক্তন আমাৰ UPPLৰ লিডাৰ আছিলে, গোটেই পাৰিষদৰ এই MCLA মণ্ডল লেভেলত ইনচাৰ্জ থকা তেনেকুৱা প্ৰাক্তন UPPL, সেইবিলাকৰ ৰটাত জইন কৰিবৰ কাৰণে ইচ্ছা হৈ আছে। গতিকে ৰটা পৰিস্থিতিটো বদলিছে, ঠিক তেনেকৈ হৰিচিঙৰ পৰিস্থিতিটো বদলিছে। আমি ভাবিছোঁ যে আমাৰ ধনচিৰিটো যদি আমি মেকআপ কৰিব পাৰোঁ, তেনেহ'লে 10টাতো 10টা ছিটত জিকাৰ আমাৰ এটা সম্ভাৱনাটো আছে। গতিকে এইটো যদি হয়, UPPL 0 হ'ব, BPFও 0 হ'ব, এই পৰিস্থিতিটো আহিব বুলি মই ভাবি আছোঁ, কামনা কৰিছোঁ। ঠিক আমাৰ আজি মণ্ডল কাৰ্যনিৰ্বাহক সভা আছিল। যোৱাকালি আমাৰ দলৰ প্ৰতি বহু শুভাকাংক্ষী বেলেগ দলৰ কাৰ্যকৰ্তা আমাৰ লগত আমাৰ নীতি আদৰ্শ ভালকৈ আমাৰ লগত যোগাযোগ কৰিছিল, আৰু হঠাতে আমি আজি যোগদান কাৰ্যসূচী ল'লোঁ। আচলতে আমাৰ আজি মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাই আছিল, কিন্তু তেওঁলোকৰ অনুৰোধ, তেওঁলোকৰ ইচ্ছাটোক আমি সন্মান কৰি আজি জৈনিক কাৰ্যসূচী আমি ল'ব পাৰোঁ। কিমান আজি যোগদান হৈছে? মোটামুটি 100মান আমাৰ কোন দলৰ পৰা আহিছে? BPFৰ পৰা আহিছে, UPPLৰ পৰা আহিছে, কংগ্ৰেছৰ পৰা আহিছে, আৰু চব সমাজৰ যথেষ্ট গুৰুত্ব দায়িত্ব লোৱা ব্যক্তিসকল আমাৰ লগত আজি জড়িত হৈছে।